হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত এই বিষয়ে আপোনালোকক ক'ম যে এম পৰিবহণ এপত আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ ভাৰ্চুৱেল ড্ৰাইভিং লাইচেন্সটো আপুনি কেনেকৈ ক্ৰিয়েট কৰিব পাৰিব। আজিৰ ভিডিঅ'তে সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত আপুনি এম পৰিবহণ এপটো অ'পেন কৰিব। এম পৰিবহণ এপটো অ'পেন কৰাৰ পাছত আপোনাৰ মোবাইলত আপুনি এম পিনটো টাইপ কৰি পেলাই আপুনি চাইন ইন কৰি ল'ব। চাইন ইন কৰা হোৱাৰ পাছত আপুনি চাবলৈ পাইছে আপোনাৰ মোবাইলত মাই ভাৰ্চুৱেল ডিএল দিয়া আছে। মাই ভাৰ্চুৱেল ডিএলত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে ক্ৰিয়েট এ ভাৰ্চুৱেল ডিএল। তাৰ তলত আপোনাৰ ড্ৰাইভিং লাইচেন্স নাম্বাৰটো দিব, তাৰ তলত ডেট অফ বাৰ্থ দিব। তাৰপিছত আপুনি ইয়াত দিয়া আছে এড মাই ড্ৰাইভিং লাইচেন্স দিয়া আছে, ইয়াত আপুনি ক্লিক কৰিব। মই এইকেইটা টাইপ কৰি লওঁ। টাইপ কৰা হোৱাৰ পাছত এনেকুৱাত আপুনি ক্লিক কৰি দিব এড মাই ড্ৰাইভিং লাইচেন্সত। তাৰপিছত আপোনাৰ মোবাইলত OTP আহিব ৰেজিষ্টাৰ মোবাইল নম্বৰত। OTPটো আপুনি ইয়াত এণ্টাৰ OTPত আপুনি টাইপ কৰিব আপোনাৰ OTPটো আৰু আপুনি ছাবমিট দিয়া আছে, আপুনি ছাবমিটত আপুনি ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে ভাৰ্চুৱেল ডিএল ছাকচেছফুলি ক্ৰিয়েটেড। আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে তলত ভিউ ভাৰ্চুৱেল ডিএল দি আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে আপোনাৰ ভাৰ্চুৱেল ডিএলটো এনেকুৱা আপুনি চাবলৈ পাই যাব আপোনাৰ ভাৰ্চুৱেল ড্ৰাইভিং লাইচেন্সটো। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।